মুকালমৰ হিডলাক্তাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত কপলাবৰীৰ শহীদুল ইছলামৰ মৃত্যু যুৱকজনৰ মৃত্যুত বৰক্ষেত্ৰত শোকৰ ছাঁ হাজো দৌলাখাল পথৰ হিডলাক্তাৰীত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো বাইক আৰোহী কপলাবৰীৰ শহীদুল ইছলাম দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত বাইক আৰোহীজনক ততাতয়াকৈ মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱাই স্থানীয় লোকে মেডিকেলত আনাইছিলে আমাৰ মুকালমুৱা মেডিকেলত ডক্টৰে মানে অৱস্থা ক্ৰিটিকেল হোৱাৰ কাৰণে মানে এই আপোনাৰ GMC লৈ মানে ৰেফাৰ কৰিছে পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰে যদিও তাতে শেষ নিশ্বাস ত্যাগ কৰে দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ AS14L1579 ইপিনে দুগৰাকী কণমানি কন্যা সন্তানৰ পিতৃ শহীদুল ইছলাম এগৰাকী যুৱ সমাজকৰ্মী তথা কংগ্ৰেছৰ যুৱ নেতা হিচাপে পৰিচিত আছিল সৰ্বৰহী যুৱকজনৰ আকস্মিক মৃত্যুত বৰক্ষেত্ৰত শোকৰ ছাঁ পৰিছে বিভিন্নজনৰ লগতে স্থানীয় বিধায়ক দিগন্ত বৰ্মন প্ৰদেশ কংগ্ৰেছৰ যুৱ সাধাৰণ সম্পাদক নাছিৰুদ্দিন আহমেদ আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে আপোনাৰ এক্সিডেণ্ট হৈছিলে আপোনাৰ কাপলাবৰী পাৰ হৈ জিলাতেৰি নহয় কোনো গাড়ী ক্ষতি হোৱা নাই তাৰমানে বজাৰ কৰি মানে ঘৰমুখে অভিমুখে মানে যোৱাৰ সময়ত মানে এই মানে নিয়ন্ত্ৰণ হেৰুৱাই কুকুৰৰ লগতো লাগিছিল চাগে কোনো দেখা নাই যিহেতু মানে ৰাস্তা তাতে পৰি আছিলে তাৰ বাইকখন হ'ল গ্লেমাৰ বাইক মানুহজনৰ নাম হ'ল শহীদুল ইছলাম তেওঁৰ ঘৰ 1 নম্বৰ কাপলাবৰী বিগ ব্ৰেকিং নিউজ মুকালমুৱাত বন্ধ সমৰ্থকক আটক বন্ধৰ সমৰ্থনত ৰাজপথলৈ ওলাই অহা সমৰ্থকক আৰক্ষীয়ে আটক কৰে নিখিল ভাৰত কৃষক সভাৰ 20 জনকৈ সমৰ্থকক আটক কৰে আৰক্ষীয়ে মুকালমুৱা আৰক্ষীয়ে আটক কৰে বন্ধ সমৰ্থনকাৰীসকলক সম্প্ৰতি মুকালমুৱা আৰক্ষী থানাত ৰখা হৈছে বন্ধ সমৰ্থনকাৰীসকলক আজি আমি এই যে কিষাণ মৰ্চাৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষতে আজি কৃষকৰ যিবিলাক দাবী এই দাবীৰ ভিত্তিত আজি ভাৰত বন্ধ দিয়া হৈছে আৰু আমি মুকালমুৱাৰ বৰক্ষেত্ৰী অঞ্চলৰ মুকালমুৱাতো আজি আমি এই ভাৰত বন্ধ আহ্বান জনাইছিলোঁ আৰু এই আহ্বান মৰ্মে আমি ইয়াৰ ৰাস্তা ঘাট শিক্ষানুষ্ঠান প্ৰতিষ্ঠান বা বেংক আদি বন্ধ ৰখাৰ চেষ্টা কৰিছোঁ আৰু এতিয়ালৈকে আমি বন্ধ ৰাখিছোঁ যে আমি বিচাৰোঁ যে ভাৰতবৰ্ষৰ কৃষক সমাজৰ বা শ্ৰমিক সমাজৰ যি দাবী এই দাবী চৰকাৰে মানি লওক আৰু চৰকাৰৰ যি দাবী যে আমি 7টা দাবীৰ ভিত্তিতে যে আজি ভাৰত বন্ধ হৈছে কৃষকৰ যি 3খন কলা কৃষি আইন এই কৃষি আইন বাতিলৰ দাবীত শ্ৰমিকৰ শ্ৰম সংহিতা বাতিলৰ দাবীত অতিৰিক্ত বিদ্যুৎ মাচুল যে বৃদ্ধি কৰিছে তাৰ এই বাতিলৰ দাবীত আৰু ৰাজহুৱা খণ্ড যি ব্যক্তিগতকৰণ কৰি আছে এই ব্যক্তিগতকৰণৰ বিৰুদ্ধে আজি আমি গোটেই ভাৰতবৰ্ষতে আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু এই প্ৰতিবাদৰ কাৰ্যসূচী হিচাপে আমি মুকালমুৱাতো আজি স্তব্ধ কৰি ৰখাৰ কাৰণে চেষ্টা কৰিছোঁ যে আমাৰ ইতিমধ্যে 20 জনকৈ লোক আমাৰ থানাত আবদ্ধ কৰি ৰাখিছে এৰেষ্ট কৰিছে আৰু আমি যিকেইজন বাহিৰত আছোঁ আজি আমি বন্ধ ৰখাৰ চেষ্টা কৰি আছোঁ যে বন্ধুসকল আমি আমাৰ কাৰ্যসূচী চলাই নিয়াৰ কাৰণে আমি যি আমাৰ শ্ৰমিক বন্ধু কেইজন ৰৈ আছে আমি তেখেতসকলক ধন্যবাদ জনাইছোঁ যে আজি আমাৰ এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত মুকালমুৱাত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ